তুমি জানানে নে মানুহে সদায় কৈ থাকে ফেশ্বনৰ বাবে ভিডিঅ' বনাও আৰু সকলোৰে বাবে নহয়, ভালদৰে পৰীক্ষা কৰি লাইকষ্টেজত দিবলৈ দিয়ে। তুমি কৰাহে। কিন্তু মই মোৰ পৰৱৰ্তী ভিডিঅ' চিৰিজৰ পৰিকল্পনা কৰিছিলো আৰু ভালদৰে ক্ৰিয়েটৰ ডেশবোৰ্ড চাই আছিলো আৰু প্লেটফৰ্মটোত মই কিছুমান একদম কুল বস্তু অনুভৱ কৰিলো। সকলো কথা স্পষ্টকৈ দিয়া আছে যাতে তুমি ঠিককৈ জানিবা তুমি কিহৰ বাবে অপেক্ষা কৰি আছা। এতিয়া কেৱল ভিডিঅ' আপলোড নকৰা, মই প্ৰতিটো ব্লগ, প্ৰতিটো পাঠ মনত পৰিকল্পনা কৰো, এইটো এটা ডাঙৰ কৌশলৰ অংশ যেন। আৰু আটাইতকৈ ভাল কথা হৈছে, তুমি কেৱল এজন সৃষ্টি কৰা ব্যক্তি হিচাপে নহয়, এজন ডিজিটেল যাত্ৰাত থকা ব্যক্তি হিচাপে সহায় পোৱা বুলি অনুভৱ কৰা। মোৰ পৰৱৰ্তী ভিডিঅ' প্ৰায় সাজু হৈ গ'ল আৰু মই আজি ৰাতি আপলোড কৰিম। চাওঁ কিমান দূৰ লৈ যায়।